নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভাল আৰু সুস্থ আছে আৰু মোৰো বৰ্তমান ভাল আৰু সকলোকে মই ভিডিঅ'টো দিয়ালৈকে চাগে ভোগালী বিহু পাৰেই হ'ব, কিন্তু সকলোকে লেটকৈ হ'লেও ভোগালী বিহু মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে আৰু যিমান পাৰোঁ ভোগালী বিহু মানে দেখাব চেষ্টা কৰিছোঁ আমাৰ ইয়াতনো কেনেকৈ পালন কৰিছোঁ আৰু ভাল লাগিছে, বিৰাট ফূৰ্তি কৰিছোঁ, এনজয় কৰিছোঁ, যিহেতু ভোগালী বিহু বছৰেকত এবাৰেই পাওঁ। চ' সকলোৱে এনজয় কৰক, সকলোৱে ফূৰ্তি কৰক। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। এইখিনি হৈছে তিলৰ পিঠা, কিন্তু মই বনাই থাকোঁতে দেখাব নোৱাৰিলোঁ কিয়নো ল'ৰাটো লৈ অকণমান আমনি কৰি থাকে, যিহেতু দিগদাৰ হয়। চ' ভাবিলোঁ অকণমান পিঠাখিনিকে দেখাওঁ। এইখিনি তিলৰ পিঠা বনোৱা হৈ গ'ল কমপ্লিট আৰু এতিয়া মই বনাম বুলি ভাবিছোঁ যিখিনি গেলোৱা পিঠা, মালপোৱা বুলি কয় সেইখিনি। এয়া পিঠাখিনি গেলাই থৈছোঁ আৰু গেলাই মেলি মানে আগদিনাখনিয়ে গেলাই থৈছোঁ গুড় আৰু পিঠাগুড়ি আৰু বেকিং দি। চ' এতিয়া মই বনাম আৰু, কিন্তু বনাওঁতে মানে দেখাব নোৱাৰিম যিহেতু ল'ৰাটো বিৰাট আমনি কৰি আছে। চ' সেইবাবে মানে বতৰটো বিৰাট ডাৱৰীয়া কৰিছে। তেনেহ'লে ব'লকচোন আজি একেবাৰে মেজি ঘৰতে লগ পাওঁ। আপোনালোকেও চাওকচোন আজি ৰাতি মেজিত আহিছোঁ, চাওক মেজিৰ পৰিৱেশ। মেজি ৰেডি কৰি আছে আৰু পূৰা ডান্স চলি আছে। আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। এজনী হাই কৰি দিয়া। আৰু এয়া আমাৰ খাবৰ টাইম হৈ গ'ল। ভাবিলোঁ অকণমান দেখাওঁ আপোনালোকক। মই, বৌ, হাজবেণ্ড সকলো বহিলোঁ খাবৰ কাৰণে আৰু এইফালে দাদাহঁতি, বৰমাহঁতি সকলো বহিছে। ভাবিছোঁ খাই লওঁ, তাৰপিছত নাচ চাব আৰু ভিডিঅ'টো চাই গৈ থাকিলে আমাৰ সকলোৱে গম পাই যাব। আৰু এয়া খাবৰ কাৰণে ভাত, মাছ, বিলাহী, সৰিয়হ দি, তাৰপিছত হাঁহৰ মাংস, আলু দিয়া হৈছে, তাৰপিছত এয়া মাটি দালি, কাঠআলু আৰু ব্ৰইলাৰ মাংসৰ আলু। আমি এনেকৈয়ে খাইছোঁ। আপোনালোকেনো কেনেকৈ খাইছে মোক কমেণ্টত দেখাবচোন। এয়া খাই হৈছে আৰু দেখিছেনে। আৰু এয়া ল'ৰাটোৰ বাবে লৈ লৈছোঁ, এয়া মই আৰু এইফালে হাজবেণ্ড খাই আছোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক, তেতিয়া সকলোৱে দেখি যাব। আমাৰ পিনৰ মেজিনো ৰাতি কি কৰিলোঁ অলপমান দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ যিহেতু Day 2 আহি আছে মেজিৰ ভিডিঅ'। চ' আপোনালোকে সকলোতকৈ আগত পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া যেতিয়া মই ভিডিঅ'টো ন'টিফিকেশ্যন পাই যায়।